সম্পৰ্কৰ মাজত যেতিয়া খং জেদ এইবোৰ আহি যায় তেতিয়া জিগি যায় দুয়োজনে মাতো হাৰি যায় সম্পৰ্কটো ভাগ্যৰ কাষত মই হাৰ মনা নাই হাৰি গৈছো মাতো বিশ্বাসৰ কাষত জীৱনটো কিমান বৈচিত্ৰ প্ৰতি মুহূৰ্তে পৰিৱৰ্তন হৈ থাকে সপোন ভাঙে সপোন গঢ়ে কেতিয়াবা সুখ কেতিয়াবা দুখ কেতিয়াবা কষ্ট কেতিয়াও কাৰো প্ৰিয়জন নাছিলো সকলো সময়ে কেৱল প্ৰয়োজনে আছিলো সুন্দৰ সম্পৰ্কটো সেইটোৱে য'ত মিঠা এটা হাঁহিৰ লগত লাহেকৈ চৰি গ'লে সকলো ভুল নাইকিয়া হৈ যায় সহ্য কৰোঁতে ধৈৰ্য হেৰাই পেলাইছোঁ তথাপিও মনটো বুজাই ৰাখিছোঁ যে আজি নহয় কালি চব ঠিক হৈ যাব ছিংগল থকাৰ সুবিধা মিছা অভিনয় কৰিব লগা নহয় কাৰোবাক হেৰুৱাৰ ভয় নাথাকে কষ্ট পাব লগা নহয় ৰাতি শান্তিৰে শুব পৰা যায় তিনি ধৰণৰ ছোৱালীক বিয়া পাতিলে জীৱনত কেতিয়াও শান্তি নাহে এক নম্বৰ যিজনী ছোৱালীৰ অতি ভাল নহয় দুই নম্বৰ যিজনী ছোৱালীৰ তাৰ স্বামীৰ উপাৰ্জনৰ প্ৰতি সন্তুষ্ট নহয় তিনি নম্বৰ যিজনী ছোৱালীৰ ৰূপৰ অহংকাৰ বেছি জীৱনত কষ্ট কম পাব বিচাৰিলে সৰ্বপ্ৰথমে মায়া ত্যাগ কৰিব শিকক পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ প্ৰাণীবিধৰ নাম কি জানে তাৰ নাম হ'ল মানুহ ইহঁতে নিজৰ স্বাৰ্থৰ কাৰণে সকলোৱে কৰিব পাৰে খং বেছি থকা ছোৱালীবোৰৰ খং অলপ বেছি হ'লেও সিহঁতৰ মনটো বহুত ভাল হয় জীৱনত ডাঙৰ হোৱা কিন্তু কাৰোবাক সৰু কৰি নহয় জীৱনত হাঁহা কিন্তু কাৰোবাক কন্দুৱাই নহয় জীৱনত জয়ী হোৱা কিন্তু কাৰোবাক ঠকাই নহয় জীৱনত সুখী হোৱা কিন্তু কাৰোবাক কষ্ট দি নহয় যিয়ে নিজৰ কষ্ট ভালকৈ বুজিব পাৰে সি কেতিয়াও আনক কষ্ট দিব নোৱাৰে কাৰণ সি জানে কষ্টৰ নিচিনা বিষাক্ত বস্তু পৃথিৱীত আৰু একোৱেই হ'ব নোৱাৰে মই সকলো সময়ত নিজকে সুখী বুলি ভাবোঁ কাৰণ মই কেতিয়াও কাৰো কাষত একো আশা নকৰোঁ কাৰোবাৰ পৰা আশা কৰাটো সকলো সময় দুখৰ কাৰণ হৈ ৰয় যিটো বস্তু কাষত নাথাকে মানুহে সেইটোৱে পোৱাৰ আশা কৰে আৰু যিটো বস্তু কাষত থাকে সেইটোকৈ অৱহেলা কৰে কাৰোবাক যদি সহাব নোৱাৰা তেনেহ'লে কাৰোবাৰ চকুৰ পানীৰ কাৰণ নহ'বা কাৰণ মানুহৰ প্ৰতিটো টোপাল চকুৰ পানী অভিশাপ হৈ সৰিব পাৰে জীৱনত যদি ভালে থাকিব বিচাৰে তেনেহ'লে এই এটা কাম কেতিয়াও নকৰিব কাকো অতিৰিক্ত ভাল নাপাব কাৰণ এই ভাল পোৱাই সুন্দৰ এটা জীৱনক ধ্বংস কৰি দিয়ে এই ভাল পোৱাই এটা সুস্থ মানুহক পাগল বনাই দিয়ে এই ভাল পোৱাই হাঁহি ধেমালিত থকা মানুহবোৰক একেবাৰে নীৰৱ বনাই দিয়ে এটা কথা লক্ষ্য কৰি চাবচোন আপুনি যদি কাৰোবাক মনৰ পৰা ভাল পাই পেলায় তেনেহ'লে আপোনাৰ মাজত কোনো ধৰণৰ লাজ শৰম নাথাকিব আপুনি আপোনাৰ ভাল পোৱা মানুহটোক পোৱাৰ কাৰণে আপোনাক যদি সকলোৰে সন্মুখত সৰু হ'বলগীয়া হয় সেইটোৱে কৰিবলৈ আপুনি দ্বিধাবোধ নকৰিব প্ৰিয় মানুহটো পাবলৈ আপুনি সকলো কৰিবলৈ মান্তি হ'ব কিন্তু অৱশেষত আপুনি তাক নাপাব আপোনাৰ জীৱনটো কটাবলগীয়া হ'ব কষ্টত কোনোবাই তোমাৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ প্ৰধান কাৰণটো হ'ল সি সঠিক মানুহ এজনক পাই গৈছে সেয়েহে গুচি যোৱা মানুহটোৰ কাৰণে আফচোচ নকৰি তাৰ কথা নাভাবি নিজকে বেলেগ ধৰণে সলনি কৰি তোলা মন বেয়া সময়ত প্ৰথমতে যিটো মানুহক ফোন কৰাৰ কথা মাতাত আহে সিয়ে আপোনাৰ প্ৰকৃত বন্ধু